হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আজি মই লৈ আহিছোঁ ইলিচ মাছ বনাইছোঁ কাচকলেৰে। আহকচোন চাওঁ কাচকলৰ দি ইলিচ মাছৰ তৰকাৰীখন কেনেকুৱা লাগে, মই কেনেদৰে বনালোঁ। তাৰ বাবে লৈছোঁ মই এয়া কাচকল 2টা লৈছোঁ আৰু ইলিচ মাছ 3 পিচ লৈছোঁ। এতিয়া এইখিনি এনেদৰে বনাম মই। ইয়াতে দিলোঁ কেৰাহী এখনত মিঠাতেল আৰু এতিয়া কাচকলখিনি মই ভাজি ল'ম। আমাৰ এতিয়া গোৱালপাৰাত ইলিচ মাছৰ উজান উঠিছে। যিমান পাৰোঁ সদায় ইলিচ মাছে খাই আছোঁ, কাৰণ এইটোৱে সময় এইবিধ মাছ খোৱা, নহ'লে দামটো সদায় বহুত বাঢ়ি গৈ থাকে। এতিয়া অকণমান কম দামতে পাই আছোঁ মাছবিধ, সেইবাবে সদায় ইলিচ মাছে খাই আছোঁ এইকেইদিন। এনেদৰে মই খৰখৰীয়াকৈ অলপমান কাচকলখিনি ভাজি লৈছোঁ, নমাই থলোঁ। এয়া ভাজা হৈ গ'ল মোৰ, আৰু সেই একেখিনি তেলতে মই দিলোঁ কালো জিৰা দিলোঁ অকণমান, আৰু দিলোঁ কুটি ৰখা পিঁয়াজ। বিশেষ একো মছলা ইয়াতে মই ইউজ নকৰোঁ, কাৰণ এনেকৈ পাতলা জোলখন খাবই ভাল লাগে এইবিধ মাছৰ। বেছি তেল মছলা দিলে ইলিচ মাছৰ নিজৰ যিটো সোৱাদ থাকে সেইটো সোৱাদ নোহোৱা হৈ যায়। আৰু ইয়াতে দিলোঁ কেঁচা জলকীয়া 4টা ফালি দিছোঁ। আৰু ইয়াতে প্ৰয়োজন অনুসাৰে পানী ঢালি দিলোঁ। আমাৰ 3জনৰ হিচাপত বনাইছোঁ। এতিয়া উতলিব দিলোঁ। উতলাতে মই ইয়াতে কাঁচা মাছ দি দিছোঁ, কাৰণ ইলিচ মাছ ভাজিলে সিমান সোৱাদটো পোৱা নাযায়, কেঁচাই দিলে যিমানখিনি পোৱা যায়। এই মাছৰ নিজৰ এটা সোৱাদ আৰু এটা গোন্ধ স্মেল এটা থাকে, যিটো খুবেই সোৱাদযুক্ত হয় তৰকাৰীখন। আৰু শেষত দি দিলোঁ মই ইয়াত জিৰা গুড়ি। বেলেগ একো মছলা ব্যৱহাৰ কৰা নাই। অলপ পাতল হয় তৰকাৰীখন, কিন্তু খাবলৈ খুবেই সোৱাদ লগা হয়। এনেদৰে বনাই চাবচোন এবাৰ। আৰু চাওক, এয়া মাছবিধ সিজি গ'ল। আৰু এতিয়া ধনিয়াৰ বতৰ, গতিকে মই শেষত অকণমান ধনিয়া দি দিলোঁ। ইয়াৰ টেষ্টটো অলপ বেলেগ আহে। ধনিয়া ব্যৱহাৰ নকৰিবও পাৰে, তেতিয়া আৰু সোৱাদটো বেলেগ হ'ব। এইখিনি সময়ত মোৰ খাই ভাল লাগে ধনিয়া, সেইবাবে মই দি দিছোঁ। হৈ গ'ল মোৰ তৰকাৰীখন। কেনেকুৱা পালে জনাব। আপোনালোকে এনেদৰে খায় নে নাখায় ইলিচ মাছ কাঁচা কলৰে, মোক ক'বচোন। এয়া হৈ গ'ল, দেখুৱাই দিছোঁ। মাছবিধ সিজি গৈছে, বেছি সময় নালাগে সিজিবলৈ। আৰু এতিয়া মই গৰম ভাতৰ লগত এইবিধ ছাৰ্ভ কৰিম। কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক কমেণ্ট কৰিব। ধন্যবাদ।